हेलो एवरीवन, सीमा गगৈ ब्लगলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাম বৰ আপোনাৰ শেৱালি পাতৰ আৰু লগত নয়নতৰা ফুল আৰু এই বগাটো কি ফুল কয় জানো, ঘৰত কিন্তু ধেৰ আছে, নামটো নাজানো। আৰু মই এনেকৈ বৰ বনাই খাওঁ মাজে মাজে। আৰু শেৱালি পাতৰ পকৰিটো এনেকৈ বনাই খাব লাগে, অলপ তিতা তিতা লাগে হ'লেও খাই ভাল লাগে। এয়া চাওক, মই ফুলখিনি লৈ ল'লোঁ। আৰু আজি মোৰ ঘৰত বেচন নাছিলে, সেইবাবে মই অলপমান আটা গুৰি লৈছোঁ, লগত হালধি অকণমান দিছোঁ আৰু নিমখ দিছোঁ। এনেকৈ মছলা অকণমান দি দিছোঁ, দি পেলাই এনেকৈ পানী দি অকণমান গুলি ল'লোঁ। আৰু বৰ বেছি বনোৱা নাই আৰু এনেকৈ পকৰিটো বনাইছোঁ। এনেকৈ খাই ভাল লাগে ভাতৰ লগত। অকণমান তিতা নিচিনা এটা হেৰি আছে, হ'লেও খাই ভাল লাগে। আৰু এতিয়া সৰু মাছ পাতত দিবলৈ লৈছোঁ। সৰু মাছখিনি ভালকৈ ধুই ল'লোঁ আৰু এনেকৈ কলপাত এখনতে হালধি আৰু নিমখ দিলোঁ, জলকীয়া দিছোঁ, নহৰু দিছোঁ লগতে। আৰু নহৰু দিলে ভাল লাগে, ভোট জলকীয়া দি দিছোঁ। আৰু অকণমান মাছ ফ্ৰাই কৰি লৈছোঁ, অলপ ডাঙৰ ডাঙৰবিলাক ফ্ৰাই কৰিছোঁ, এনেকৈ ভাজি লৈছোঁ। মই ভাজি খাই ভাল পাওঁ। আৰু সৰু সৰুবিলাক মোৱা মাছ আছিলে, সেইবিলাক এনেকৈ পাত এখনতে বান্ধি পেলাই টাৱাতে দিলোঁ। এনেকৈ ঢাকি দিলোঁ 15 মিনিটমান, আৰু হৈছে আৰু সহজভাৱে টাৱাটো পাতত দি খাই ভালেই লাগে মাছটো। এনেকৈ 10-15 মিনিটমান ঢাকি দিলোঁ আৰু পাতখিনি জ্বলিছে আৰু পানীখিনি ধুনীয়াকৈ শুকাই গৈছে আৰু হৈ গ'ল। চাওক, মাছখিনি বৰ ধুনীয়া হৈছিলে, সোৱাদ হৈছিলে খাবলৈ। একদম মোৱা মাছ আছিলে, সৰু মোৱা মাছ, আৰু ডাঙৰখিনি ফ্ৰাই কৰিলোঁ, এনেকৈ ভাজিলোঁ শুকানকৈ। অলপ ভোট জলকীয়া দি দিছিলোঁ। চাওক, মিছা মাছো আছিলে লগতে, খাবলৈ বৰ ধুনীয়া হৈছিলে। ভোট জলকীয়া এটা দি দিছিলোঁ। আৰু ভজা মাছখিনিত অকণমান পিঁয়াজ কাটি ল'লোঁ এনেকৈ। আৰু পকৰি বনাইছিলোঁ যে, সেই পকৰিখিনি এনেকৈ ফ্ৰাই কৰি ভাতৰ লগতে এনেকৈ খালোঁ। আৰু কেনেকুৱা লাগিলে জনাব কমেণ্টত।